ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ এ লেটাৰ টু গড নামৰ লেসন লৈ আহিছোঁ। এই লেসনৰ কেইটামান সাম্ভাব্য MCQ আলোচনা কৰিম। ভাবিছোঁ তোমালোকৰ আহি থকা যেটো হাই স্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ বাবে এই MCQ খিনি যথেষ্ট সহায়ক হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা। গতিকে আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেসন টু এ লেটাৰ টু গড ঠিক আছে। এতিয়া প্ৰথম 1 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 1 নম্বৰ প্ৰশ্নত কি লিখা আছে দিছে the field looked as if it were covered in অৰ্থাৎ কি খুদিছে পথাৰখন ঢাকি থোৱা যেন লাগিছিল মানে পথাৰখন ঢাকি থোৱা যেন লাগিছিল। এতিয়া অপচনখিনি কি দিছে মানে কিহেৰে ঢাকি থোৱা যেন লাগিছিল আইচ মানে বৰফ সুইট মানে কিবা মিঠা মিঠাই সাল্ট মানে তোমাৰ নিমখ বুজায় আৰু সুগাৰ মানে চেনি বুজায়। গতিকে ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব নাম্বাৰ সি টু শুদ্ধ অপচন হ'ব সাল্ট অৰ্থাৎ পথাৰখন মানে নিমখেৰে ঢাকি ৰখা যেন লাগিছিল ঠিক আছে। এতিয়া আমি 2 নম্বৰলৈ গৈছো। 2 নম্বৰটো চোৱা কি লিখা আছে হুইচ ক্ৰপ ওয়াজ গ্ৰোইং অন লেঞ্চোজ field ঠিক আছে। আকৌ চোৱা হুইচ ক্ৰপ ওয়াজ গ্ৰোইং অন লেঞ্চোজ field অৰ্থাৎ কি খুদিছে লেঞ্চৰ পথাৰত কোনটো শস্য গজি আছিল মানে ঠিক আছে কোনটো শস্য গজি আছিল। অপচন কি দিছে আমি চাম এ হুৱেট মানে ঘেঁহু বি ক্ৰন মানে মাকৈ যেটো গুমধান বুলিও কয় সিট ৰাইচ মানে চাউল ভাত এনেকুৱা বুজায় আৰু ডিট দিছে বাৰ্লি মানে তোমালোকৰ যেটো জং বুলি কোৱা হয় ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব নাম্বাৰ B2 ক্ৰন হ'ব ইয়াৰ শুদ্ধ অপচন ঠিক আছে। এতিয়া আমি নাম্বাৰ 3 লৈ গৈছো। 3 নম্বৰটো চোৱা কি লিখা আছে where was লেঞ্চোজ হাউস situated অৰ্থাৎ কি কৈছে মানে লেঞ্চৰ ঘৰ ক'ত অৱস্থিত আছিল মানে ক'ত আছিল লেঞ্চৰ ঘৰ। অপচনখিনি কি দিছে আমি চাম এত দিছে মিডল অফ দা ভিলেজ মানে গাঁওখনৰ মাজত বুলি কৈছে। তাৰপিছত বিত কি দিছে বটম অফ দা হিল অৰ্থাৎ পাহাৰৰ তলত বুলি কৈছে। নাম্বাৰ সিত কি দিছে ইন এ সিটি অৰ্থাৎ এখন নগৰত বুলি কৈছে চহৰত বুলি কৈছে আৰু ডিত কি দিছে টপ অফ দা হিল অৰ্থাৎ পাহাৰৰ ওপৰত বুলি কৈছে। এটা অপচন কোনটো হ'ব ইয়াৰ নাম্বাৰ D2 হ'ব শুদ্ধ অপচন অৰ্থাৎ টপ অফ দা হিল বুজি পাইছা। নাম্বাৰ 4 টো চোৱা 4ত কি আছে what was the immediate reaction of the postman on seeing the letter অৰ্থাৎ কি বুলি কৈছে ইয়াত চিঠিখন দেখি ডাকঘৰৰ মানুহজনৰ মানে তাৎক্ষণিক প্ৰতিক্ৰিয়া কি আছিল বুলি খুদিছে মানে যেতিয়া চিঠিখন সেই ডাকঘৰৰ মানুহজনে দেখিছিল তেতিয়া তেওঁ তাৎক্ষণিক এটা প্ৰতিক্ৰিয়া হৈছিল সেই প্ৰতিক্ৰিয়া কি আছিল বুলি খুদিছে। অপচন কি দিছে চাম আমি এত দিছে উইপ মানে কন্দা মনে কন্দা তেনেকুৱা বুজায় বি মানে ক্ৰাইড মানে শব্দ কৰি কন্দা তেনেকুৱা বুজায় চি লাফ মানে হহা আৰু ডি নান অফ ডিজ। এতিয়া ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব নাম্বাৰ C2 শুদ্ধ বিকল্প হ'ব লাফ অৰ্থাৎ তেওঁ হাঁহিছিল ঠিক আছে। এতিয়া নাম্বাৰ 5 চোৱা 5ত কি আছে হাউ মাছ মানি ডিড লেঞ্চো আস্ক ফৰ ঠিক আছে। কি কৈছে লেঞ্চোৱে কিমান টকা বিচাৰিছিল বুলি খুদিছে কিমান টকা বিচাৰিছিল। অপচনত কি দিছে আমি চাম এ 10 pesos মানে 10 পইচা বিত দিছে 100 pesos 100 পইচা সিত দিছে 1000 pesos মানে 1000 পইচা আৰু ডিত দিছে 10000 pesos। এটা ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব নাম্বাৰ B2 হ'ব ইয়াৰ শুদ্ধ অপচন 100 pesos ঠিক আছে। এতিয়া আমি নাম্বাৰ 6 লৈ গৈছো। 6 টো চোৱা কি লিখা আছে লেঞ্চো কম্পেয়াৰ্ড দা কোৱান্টাম অফ ডেমেজ উইথ এটো কি কৈছে আসলতে লেঞ্চৰ যেটো ক্ষতি হৈছিল মানে ক্ষতিৰ পৰিমাণ কিহৰ লগত তুলনা কৰিছিল তেনেকুৱা বুজাইছে কিহৰ লগত তেওঁ তুলনা কৰিছিল তেনেকুৱা আমি বুজিম। ইয়াত অপচন কি দিছে আমি চাম এ প্লেগ অফ লকাৰ্ডছ মানে কি কৈছে
ফৰিঙৰ মানে ফৰিঙে যিটো মহামাৰীৰ কথা কৈ আছে মানে ফৰিঙৰ বাবে বি এটেক বাই ৰেটছ অৰ্থাৎ এই এন্দুৰৰ আক্ৰমণৰ কথা কৈ আছে সিত কি কৈ আছে এটেক বাই ডগছ বুলি কৈছে কুকুৰৰ আক্ৰমণৰ কথা কৈ আছে এটেক বাই টাইগাৰ ডিত কৈছে মানে কি বাঘৰ আক্ৰমণৰ কথা কৈ আছে এটা ইয়াত শুদ্ধ অপচন কোনটো হ'ব নাম্বাৰ এ টো হ'ব ইয়াৰ শুদ্ধ বিকল্প অৰ্থাৎ প্লেগ অফ লকাৰ্ডছ মানে ফৰিঙৰ এই যি মহামাৰী তেনেকুৱা কথা বুজাইছে ঠিক নাম্বাৰ 7 টো চোৱা 7 নম্বৰত কি লিখা আছে হোৱাট ডেষ্ট্ৰয়ড লেঞ্চোছ ফিল্ড হোৱাট ডেষ্ট্ৰয়ড লেঞ্চোছ ফিল্ড অৰ্থাৎ কি খুদিছে লেঞ্চোৰ পথাৰ কিহে ধ্বংস কৰিছিল ঠিক আছে কিহে ধ্বংস কৰিছিল অপচনখিনি চাম আমি কি দিছে এত দিছে ফ্লাড অৰ্থাৎ বানপানী বিত দিছে হেলষ্ট্ৰম অৰ্থাৎ এইটো আমি শিলাবৃষ্টি যেটো ধুমুহা শিল বৰষুণৰ সৈতে হোৱা ধুমুহাৰ কথা কৈছে নাম্বাৰ সিত কৈছে ৰেইনফল মানে বৰষুণ আৰু বৰষুণৰ ফলত আৰু ডি দিছে নান অফ দিস অৰ্থাৎ এইটোৰ কোনোটোৱেই নহয় বুলি কৈছে গতিকে ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব নাম্বাৰ বি টো হ'ব হেলষ্ট্ৰম অৰ্থাৎ শিলাবৃষ্টিৰ ধুমুহা ঠিক আছে বুজি পাইছা এতিয়া আমি নাম্বাৰ 8 লৈ যাম 8 নম্বৰত কি দিছে চাম হাউ ডিড লেঞ্চো ডিসাইড টু কন্টেক্ট হিজ লাষ্ট ৰিপৰ্ট অৰ্থাৎ কি খুদিছে লেঞ্চোৱে কি কৈছে কেনেকৈ মানে নিজৰ যেটো অন্তিম বিকল্প বা শেষ বিকল্পৰ উপায়ৰ সৈতে মানে যোগাযোগ কৰাৰ কথা কৈছে ইয়াত বুজি পাইছা শেষ উপায়ৰ সৈতে মানে যোগাযোগ কৰাৰ কথা তেনেকুৱা বুজাই আছে অৰ্থাৎ লেঞ্চোৱে কেনেকৈ নিজৰ শেষ বিকল্প বা উপায়ৰ সৈতে যোগাযোগ কৰাৰ সিদ্ধান্ত মানে লৈছিল ঠিক আছে বুজি পাইছা কেনেকৈ লৈছিল অপচনখিনি কি দিছে আমি চাম এ থ্ৰু এছএমএছ অৰ্থাৎ এছএমএছৰ জৰিয়তে বিত দিছে থ্ৰু ইমেইল অৰ্থাৎ ইমেইলৰ জৰিয়তে সিত দিছে থ্ৰু এ লেটাৰ অৰ্থাৎ এখন চিঠিৰ জৰিয়তে আৰু ডিত দিছে থ্ৰু ফেক্স অৰ্থাৎ ফেক্সৰ জৰিয়তে এটা ইয়াৰ কোনটো হ'ব শুদ্ধ উত্তৰ নিশ্চয় গম পাইছা নাম্বাৰ সি টো হ'ব শুদ্ধ উত্তৰ থ্ৰু এ লেটাৰ অৰ্থাৎ এখন চিঠিৰ জৰিয়তে ঠিক আছে এতিয়া আমি নাম্বাৰ 9 লৈ গৈছো 9 নম্বৰ চাবা কি দিছে The postmaster was a fat amiable man অৰ্থাৎ কি কৈছে ইনভাৰ্টেড কমাৰ ভিতৰত বাক্যটো তুলি দিয়া হৈছে মানে হুবহু টেক্সটৰ পৰা তুলি দিয়া হৈছে ইয়াত কৈছে যে পোষ্টমাষ্টাৰজন মুটা শকত আৰু এমিয়েবল মানুহ আছিল বুলি কৈছে এটা এমিয়েবল মিন্স ইয়াত এমিয়েবল শব্দটোৱে কি বুজাইছে ঠিক আছে এই বাক্যটোত এমিয়েবল শব্দটোৱে কি বুজাইছে বুলি খুদিছে অপচনখিনি আমি চাম কি দিছে চাবা এত দিছে এনিমি মানে জানাই শত্ৰু বি দিছে ফ্ৰেন্ডলি মানে বন্ধুসুলভ আৰু সি দিছে হেল্পফুল মানে সহায়ক তেনেকুৱা বুজাই আৰু ডিত দিছে কাইন্ড অৰ্থাৎ দয়ালু ঠিক আছে এতিয়া ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব নাম্বাৰ বি টো হ'ব অৰ্থাৎ দা পোষ্ট মাষ্টাৰ ওয়াজ এ ফেট এমিয়েবল মেন ইয়াত এমিয়েবলৰ মিনিং হৈছে ফ্ৰেন্ডলি অৰ্থাৎ নাম্বাৰ বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নাম্বাৰ 10 টো চোৱা 10 নাম্বাৰ কি দিছে হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দা লাৰ্জ ৰেইনড্ৰপছ উইথ অৰ্থাৎ লেঞ্চোৱে এই বৰষুণৰ ডাঙৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল ঠিক আছে হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দা লাৰ্জ ৰেইনড্ৰপছ উইথ অৰ্থাৎ লেঞ্চোৱে এই বৰষুণৰ ডাঙৰ টোপালবিলাক কিহৰ লগত তুলনা কৰিছিল অপচন কি দিছে আমি চাম নাম্বাৰ 8 দিছে গোল্ড কইন্স অৰ্থাৎ সোণৰ মুদ্ৰাৰ লগত বি দিছে নিউ কইন্স অৰ্থাৎ নতুন মুদ্ৰাৰ লগত সি দিছে সিলভাৰ কইন্স অৰ্থাৎ ৰূপৰ মুদ্ৰাৰ লগত আৰু ডিত দিছে এলুমিনিয়াম কইন্স অৰ্থাৎ এলুমিনিয়ামৰ মুদ্ৰাৰ লগত কোনটো হ'ব শুদ্ধ কোৱা হয় নাম্বাৰ 10 সি টো শুদ্ধ হ'ব অৰ্থাৎ সিলভাৰ কইন্স মানে ৰূপৰ মুদ্ৰাৰ লগত তুলনা কৰিছিল ঠিক আছে এতিয়া আমি নাম্বাৰ 11 লৈ গৈছো সো 11ত কি দিছে হোৱাই ডিড দা পোষ্টমাষ্টাৰ ডিসাইড টু ৰিপ্লাই টু লেঞ্চোছ লেটাৰ ঠিক আছে কি কৈছে পোষ্টমাষ্টাৰে লেঞ্চোৰ চিঠিৰ উত্তৰ দিবলৈ কিয় সিদ্ধান্ত লৈছিল মানে পোষ্টমাষ্টাৰে লেঞ্চোৰ চিঠিখনৰ উত্তৰ দিয়াৰ মানে সিদ্ধান্ত কিয় লৈছিল বুলি খুদিছে এটা অপচনখিনি কি দিছে আমি চাম
এত দিছে হি ৱাজ এ কাইণ্ড মেন অৰ্থাৎ তেওঁ এজন বৰ দয়ালু হৃদয়ৰ মানুহ আছিল হি ৱাজ এ গুড মেন অৰ্থাৎ তেওঁ এজন ভাল মানুহ আছিল নাম্বাৰ চিত দিছে টু প্ৰিজাৰ্ভ লেঞ্চোছ ফেইথ ইন গড অৰ্থাৎ ঈশ্বৰৰ ওপৰত মানে লেঞ্চোৰ বিশ্বাস ৰক্ষা কৰিবলৈ ঈশ্বৰৰ ওপৰত লেঞ্চোৰ যি বিশ্বাস আছিলে সেই বিশ্বাস ৰক্ষা কৰিবলৈ আৰু ডিড দিছে অল অফ দ্য এভভ ওপৰৰ আটাইখিনি গতিকে ইয়াৰ শুদ্ধ কোনটো হ'ব নিশ্চয় বুজি পাইছা হয় নহয় ইয়াৰ শুদ্ধ হ'ব তোমালোকৰ নাম্বাৰ C2 অৰ্থাৎ টু প্ৰিজাৰ্ভ লেঞ্চোছ ফেইথ ইন গড অৰ্থাৎ ভগৱানৰ ওপৰত যি লেঞ্চোৰ বিশ্বাস আছিল সেয়া ৰক্ষা কৰিবলৈ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই এ লেটাৰ টু গড নামৰ লেছনৰ 11টা MCQ তোমালোকৰ সৈতে আলোচনা কৰিলোঁ ভিডিঅ'টো কেনে লাগিলে আমাক কমেণ্ট কৰি জনাবা আৰু ইয়াৰ যিখিনি আৰু সম্ভাৱ্য MCQ হয় পিছৰ ক্লাছত মই পুনৰ লৈ আহিম তেতিয়ালৈকে তোমালোকে এইখিনি ধুনীয়াকৈ বহিত নোট ডাউন কৰি লিখি পঢ়ি থাকিবা ঠিক আছে গতিকে আজিলৈ আহোঁ বাই